বাবা হৰকান্ত, বাবা হৰকান্ত, পঢ়ি আছা না বাবা? কালি পৰীক্ষা আছেচোন। চোৰা বাচ্চা, পঢ়িব এৰি কি কৰি আছ তই? তোক শুই থাকিব দিছো নেকি? কালি পৰীক্ষা নাই তোৰ? এনেকা শুই থাকি কিনে কি পাছ কৰিবি নেকি পৰীক্ষাত? পাছ নকৰিলেতো তোক চাহ দোকানত থৈ মই ঘৰৰ পৰা ওলাই দিম। চোৰা বাচ্চা, কি হ'লনো? কালি ছাবজেক্টটোৰ কাৰণে পঢ়া হ'লতো, সেইকাৰণে শুইছোঁ অলপ। কালি ছাবজেক্টটো হ'ল বাৰু, তাৰপিছত কি বেলেগ ছাবজেক্ট নাই নেকি? বেলেগ ছাবজেক্টটোৰ কাৰণে কি তোৰ বাপেৰে পঢ়িব না মই পঢ়িম? পঢ়ৰ যা, বেলেগ ছাবজেক্টটো এইকেইটা কমপ্লিট হৈছে। শুবৰ কাৰণে দিয়া নাইতো তোক, পঢ়। এই বাল, পৰহিৰ ছাবজেক্টটোতো বেলেগ কথা, কালি ছাবজেক্টটোৰ কাৰণে মুখস্থ হোৱা নাই। কি কৰিম ভগৱান জানে, ভগৱানে পাছ কৰিব কৰালেহে কৰা আৰু। লগতো ফোন কৰোঁ ৰ, সি কিবা মুখস্থ কৰিছে নে নাই ফোন কৰি ধৰ। কিবা মুখস্থ কৰিলি নে নাই? ঐ তোৰ ভৰসাতে আছোঁ আৰু, তোৰ আৰু ভগৱানৰ ভৰসাতে আছোঁ আৰু। এইমাত্ৰ মায়েও দম দি গ'ল, চাহ দোকানত থ'ব বোলে পাছ নকৰিলে এইবাৰ। কিবা মুখস্থ কৰিলি নে নাই তই? তোৰ বাচ্চা, ফোন কৰবা এতিয়া। আজি শনিবাৰ, আজি 3 দিন আছে, এসপ্তাহ আছে, 2 মাহ আছে। সেনেকা কৈ কিনে নিজৰ লগতে মোৰ পঢ়া টাইমখিনি নষ্ট কৰিলি। তোৰ কাৰণে এতিয়া ময়ো চাহ দোকানত যাব লাগিব। ফোন কৰবা এতিয়া চোৰা বাচ্চা। ভগৱান, তোমাৰ আশাতে ৰাতি শুইছোঁ আৰু। কালি পৰীক্ষাটো পাছ কৰাই দিবা আৰু তুমি আৰু। বাল, আজি ঠাণ্ডাও আছে। গা ধুই লওঁ, গা ধুই কিনে সেৱা চেৱা কৰি যাওঁ আৰু পৰীক্ষা দিব। কিবা হয় ভগৱানে আৰু কৰিব আৰু। ইমান দিন গায়ে ধোৱা নাছিলোঁ, আজি 1 মাহ 2 মাহ ধৰি। আজি ধুব লাগিব আৰু। হে ভগৱান, আজি 2-3 মাহ ধৰি মই গা ধোৱা নাছিলোঁ, কিন্তু আজি ৰাতিপুৱা ঠাণ্ডাৰ দিন কিন্তু তোমাক ওচৰত গা ধুই আহিছোঁ। প্লিজ আজি পৰীক্ষাত পাছ কৰাই দিবা তুমি। প্লিজ ভগৱান, মই চব এৰি দিম, মই গাৰ্লফ্ৰেণ্ডক এৰি দিম, মই পাবজি খেলা এৰি দিম, মোক একো নালাগে, মোক একোৱে নালাগে। প্লিজ ভগৱান, পাছ কৰাই দিবা আজি পৰীক্ষাটোত। এই পৰীক্ষাটোত ইয়াৰ পিছৰ পৰা মই নিজেই পঢ়ি কিনে পাছ কৰিম। এইবাৰতো পাছ কৰি দিয়া, মই চব এৰি দিম। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব, কেৰিমিনাটি, ভুৱন বাম চবকে এৰি দিম। মই কাৰোৰে ভিডিঅ' নাচাম। প্লিজ এইবাৰ পাছ কৰাই দিবা মোক, প্লিজ জয় ভগৱান, প্লিজ প্লিজ ভগৱান। ভাল ভাল, বুকুখন বেয়া ঢকঢকাইছে। এক্সাম ষ্টাৰ্ট হৈ গৈছে আৰু কি লিখিম ভগৱান জানে, কি পেপাৰ আহিছে। বেয়া ঢকঢকাই আছে বুকুখন ভাল। ভাই তই কবি দে, তয়ে আৰু সেই থাকা মাত্ৰ পাছ কৰা নম্বৰটোৱে হ'লে হ'ল, তাৰপিছত মোক 1 নম্বৰো নালাগে। কবি আৰু দেই প্লিজ, কবি আৰু তই। ভাই ক না, এইটো কি লিখছ ক না 1 নম্বৰ এইকেইটা ক, 30 নম্বৰ আনি দে, তাৰপিছত তোক ডিষ্টাৰ্ব নকৰোঁ, কৈ দে নাই কেইটা। কৈ আছোঁ ৰ, তই জানাকেইটা লিখচোন। ভাল ক না, প্লিজ 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 ক না। পাছ কৰা নম্বৰটো আনি দে প্লিজ, ক না। তোৰ কি হৈছেনো? নিজে পঢ়ি কিনে লিখিব নোৱাৰ নেকি? বেলেগ যে ডিষ্টাৰ্ব দিব এক্সাম হলত। মাইনাছ লিখি দিম 10 নম্বৰ এতিয়া। যি নিজে পাৰ সেই লিখ, বেলেগ ডিষ্টাৰ্ব কৰিব নাহিবি এক্সাম হলত। লাষ্ট ৱাৰ্ণিং দিছোঁ এইবাৰ তোক, ইয়াৰ পিছত এক ৱাৰ্ণিং নিদিওঁ, ডাইৰেক্ট মাইনাছ লিখি দিম। ছাৰ হ'ব দিয়ক, পাছ কৰা নম্বৰটো লিখিম প্লিজ ছাৰ। ইয়াৰ পিছৰ পৰা আৰু মই নকৰোঁ আৰু, এইবাৰৰ পৰা পঢ়িম ছাৰ প্লিজ। 30 নম্বৰে লিখিম ছাৰ, চাব দিয়ক। এক্সাম হলৰ পৰা যদি ওলাই যাব মন নাই, পৰীক্ষাত ফেইল কৰিব মন নাই, যি পঢ়ি আহিছোঁ সেই লিখ, বেলেগ ডিষ্টাৰ্ব নকৰিবি। লাষ্ট ৱাৰ্ণিং দিছোঁ তোক। ভাই কি লিখছ দেখা, প্লিজ দেখা না, মই পাছ কৰা নম্বৰটো লিখিম। চাবি কিন্তু তই যদি নেদেখুৱা তোক প্ৰিয়াৰ নম্বৰটো ডিলিট কৰি দিব ক'ম তোৰ পৰা, আৰু তোক ব্লক মাৰি দিব ক'ম। চালা, তোক মই একেলগে মাল খোৱালোঁ, গাৰ্লফ্ৰেণ্ড পঠাই দিলোঁ, তথাপিতো এইবিলাক পাহৰি গ'লি ন কুকুৰৰ পুতেক। চালা, তোক মই এক্সামৰ পিছত দি আছোঁ ৰ, দেখাব নোৱাৰো চোৰা বাচ্চা। ভাই তোৰ যি অৱস্থা মোৰো অৱস্থা, একোৱে পাৰা নাই। তাত টপাৰটোৰ পৰা লিখি আছোঁ অলপ অলপকৈ। দেখাম ৰ লিখি ল'ব দি তাৰ পৰা অলপ অলপ। তহঁতৰ কি হৈছেনো? তহঁতক কি ফেইল কৰাই দিব লাগে না কি? দেখা নাই তাক, কি ধুনীয়াকৈ লিখি আছে। তহঁতৰ কি হৈছে? তহঁত দুটা আৰু বাকীকেইটাৰ কি হৈছেনো? কিয় ইমান হাল্লা কৰি আছোঁ? নিজে পঢ়ি চঢ়ি আহিব নোৱাৰা নেকি তহঁতে? ছাৰ আপুনি যে আমাক ফেইল কৰাকে আছে আমাক চবকে, আপুনি এটা কথা ভাবকচোন, আপোনালোকে কি দিছে? PDF বিলাক দিছে আৰু কেমেৰাত ফটো উঠাই কিনে নিব দিছে ঘৰত। সেনেকুৱাকৈ পঢ়ে নেকি আপোনালোকে? ক্লাছত কি পঢ়াইছে? 5 মিনিটটো ভালকৈ ক্লাছ নকৰে আৰু সেনেকুৱাকৈ আপোনালোকে এক্সাম পাতি কিনে PDF বিলাক দি কেমেৰাত ফটোবিলাক উঠাই কিনে সেনেকুৱা পৰীক্ষা দিব দিয়ে নেকি? আপোনালোকে কি পঢ়াইছে আপোনালোকে কওকচোন। ছাৰে কিন্তু কথাটো সঁচা কৈছে, আপোনালোকে দিব PDF বিলাক আৰু কেমেৰাত ফটো উঠাব দিব, আৰু যিবিলাক টপিক আছে কিছুমান আপোনালোকে স্কিপে মাৰি দিয়েচোন। কি আমি নিজে পঢ়ি ল'ব পাৰিম, সহজ আছে, কিন্তু উল্টা সেইকেইটা টপিকে টান থাকে। আপোনালোকে স্কিপ মাৰি পঢ়াব আৰু এক্সাম হলত মাৰ্কছ কাটি থাকিব।
এক্সামত পাতিব পেপাৰ সেই লম্বা লম্বা টান টান পেপাৰবিলাক উল্টা আপোনালোকে ক্লাছত নপঢ়ে সেনেকুৱা কথা হ'ল নেকি? আপোনালোকে PDF ৰ ওপৰত PDF দিব, স্ক্ৰীণশ্বটৰ ওপৰত স্ক্ৰীণশ্বট দিব হোৱাটছআপত, সেনেকুৱা কথা হ'ল নেকি আপোনালোকে কওকচোন? তহঁত দুটা বল প্ৰিন্সিপালৰ ওচৰত বল তহঁতে যি মোক কৈছ প্ৰিন্সিপালৰ ওচৰত কবি বল তহঁতৰ সাহসটো বাঢ়ি গৈছে ন? প্ৰিন্সিপালৰ ওচৰত বল তহঁত দুটা। ছাৰ প্ৰিন্সিপালৰ ওচৰত আমি গ'লে কিন্তু আপোনাৰো সৰ্বনাশ হ'ব। আপুনি যে প্ৰিন্সিপাল ছাৰে ভনীয়েকক লাইন মাৰি থাকে সেইটো কিন্তু প্ৰিন্সিপাল ছাৰে গম নাপায়। এতিয়াই আমি গ'লে আপোনাৰ কথাটো কৈ দিম। পৰহি যে আপুনি ৰাতি পিছফালে দৰ্জাই দি সোমাইছিল যে প্ৰিন্সিপাল ছাৰৰ ঘৰত, প্ৰিন্সিপাল ছাৰে এতিয়া গম নাপায়, কিন্তু গম পালে দিগদাৰে হ'ব আপোনাৰ। ভাল ঠিক কৈছা ভাই, মোৰ তাতেতো ভিডিঅ' আছে সি ৰাতি সোমাই কিনে প্ৰিন্সিপাল ছাৰৰ ঘৰত কি কৰি আছিল। ভিডিঅ'কেইটা যদি এতিয়া এক্সপ'জ কৰি দিওঁ ন, আপোনাৰ কিন্তু দিগদাৰ হ'ব, সেইটো মনত ৰাখিব ছাৰ। তোমালোকে বেছি আগুৱাই গ'লাচোন। মই এইটো কোৱা নাই, প্ৰিন্সিপাল ছাৰৰ তাতে মই যাই কিনে ক'ম কি ষ্টুডেণ্টবিলাক আমাৰ ইমান ভাল, লিখা তোমালোকে লিখা পাছ কৰা নম্বৰটোহে লিখিবা তুমি, একো নহয় দিয়া লিখা। 30 নম্বৰৰ লিখিম অকল। এই ৰাতি কষ্ট কৰি পৰীক্ষাৰ 3 দিন আগৰ পৰা ভিডিঅ'বিলাক বনাইছোঁ, 30 নম্বৰৰ লিখিম, 80 নম্বৰৰ লিখিম আমি, বুজিছে? কৰা তোমালোকে যি কৰা মোৰ কোনো আপত্তি নাই, কেৱল ভিডিঅ'কেইটা মোক পৰীক্ষাৰ পিছত দি দিবা। ভাই আমাৰ কাম হৈ গ'ল দে, ইমান দিন 3 দিন কষ্ট কৰি হাৰি থাকি আমাৰ কাম হৈ গ'ল দে। ঠিক কৈছো ভাই, টেনশ্যন নাই আৰু মজাকে পাছ কৰি যাম আৰু চাহ দোকানতো থাকিব নালাগে, বিন্দাছ লিখ বিন্দাছ আৰু এতিয়া।